Thank you. ধন্যবাদ। এবার কওকচোন বিয়া কোনে কোনে পাতিছে? কাৰ কাৰ বিয়া হৈছে? আপোনাৰ হৈছে ইমান সৰুতে? বাকী বিয়া পতা যুৱক নাই নেকি বাৰু? ল'ৰা নাই বিয়া পতা? গোটেই কেইজনৰ দুজনীকে গাৰ্লফ্ৰেণ্ড আছে দেখিছে? সেইকাৰণে কোনো নকৰে। গতিকে বিয়া পতাৰ পিছত এটা ঘটনা হৈ যায়। নপঢ়িলে নবচা কৰি সোমাই দিয়ে ঘৰত গালি হাইস্কুলতে প্ৰেমত পৰিলো পিতায়ে বোলে কোনে যদি লোক ভৰি ভাল লাগি নতুনে জনি তাৰপিছত কি হয় দুদিন পিছতে পলাই গুচি যায় কিন্তু আছিলে চেনি আজিও চাগে কিমান যাব ইয়াৰ পৰা আজি আজি এবাৰ বিয়া পিছে তেখেতক খুব ভালকে মনত কৰিলে হা ঘৰৰ টকা পানী পেলাই হলো বিয়ে পিতাই বিয়া পতাই ঘৰত দিলে যে এতিয়া কি হল গানো জানে আপোনালোকে মানুহজনী এতিয়া আমি বিহুটো লাগিছে জোৰকে গাব নাচিব এতিয়া ঠিক আছে আৰম্ভ কৰিছো I'm
এটা যিমানখিনি ঘৰৰ গৃহিণী আছে সকলোৱে মিলি পেলাই গাব নিজৰ কাৰণে আপোনালোক নহ'লে এখন ঘৰ কেতিয়াও নচলে হয়নে নহয় কওক নবৌ খুৰী বৰমা জেঠৈ মানে যিসকল লোক আছে আৰু সংসাৰৰ প্ৰতি দায়বদ্ধ থকা সকলোৱে মিলি পেলাই গাব দেই মানুহজনী বুলি আপোনালোকে মেইন কৰি দিব ঠিক আছে মানুহজনী কপালৰ মানুহজনী এবাৰ মই গাম আপোনালোকে নাচিব 1 2 3 go মানুহজনী